আছোঁ হৰিদেৱ থানলৈ বুলি। কৃষ্ণ, এয়া আমি আহি হৰিদেৱ থান পাইছোঁহি। হৰিদেৱ ইয়াতে জন্ম হৈছিল। নাৰায়ণপুৰ টেকেলা চুকত হৰিদেৱ জন্ম হৈছিল। হৰিদেৱৰ কিছু বিৱৰণী আছে। আমি প্ৰথমতে হৰিদেৱ থানৰ কিছু দৃষ্টান্ত দেখুৱাবলৈ চেষ্টা কৰিম। এয়া আপোনালোকে নিশ্চয় দেখিছে, ইমান সুন্দৰ পৰিৱেশ। শ্ৰী শ্ৰী হৰিদেৱ থান, নাৰায়ণপুৰ নগৰৰ টেকেলা গাঁৱত শ্ৰী শ্ৰী হৰিদেৱ জন্ম হয়। শ্ৰীমন্ত শংকৰদেৱ আৰু হৰিদেৱ দুয়োজন একেলগে ধৰ্ম প্ৰচাৰৰ লগত জড়িত আছিল আৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰাবল্য শিষ্য হৰিদেৱ আছিল। এয়া আপোনালোকে নিশ্চয় দেখিছে। বলক অকণমান ভিতৰলৈ দেখুৱাবলৈ চেষ্টা কৰিম। কৃষ্ণ, হৰিদেৱ এজন গুৰু আছিল। পৰৱৰ্তী সময়ত বিভিন্ন ঠাইত গুৰু ধৰ্ম প্ৰচাৰৰ মনসিক কৰিছিল। তাৰে নামেৰে এই থান নাম হৰিদেৱ থান ৰূপে ক্ষতি কৰা হয়। তাৰমানে কি হয়, শংকৰদেৱৰ লগত তেওঁ জড়িত আছিল, গুৰুত্বভাৱে জড়িত থকাৰ পিছত তেওঁ যেতিয়া গুৰুৰ লগত একেলগে আছিল, তেওঁ নামেৰে এখন থান প্ৰতিষ্ঠা কৰা হয়। সেয়া হৈছে হৰিদেৱ থান। কৃষ্ণ ভগৱান, এই থানত আমি এগছি বন্তি জ্বলাওঁ। বলক। কৃষ্ণ 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 কৃষ্ণ, তোমাৰ চৰণ তলে চাকি ভাজিছোঁ। অনিক্ষণি ফুল ভন্তি হৈ পৰা সৰ্বদুখ ক্ষমা কৰিবা কৃষ্ণ। বন্ধুসকল, হৰিদেৱ থানৰ কিছু দৃষ্টান্ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ। দেখিলে আপোনালোকে এই থানৰ মহিমা পৰম্পৰা। এই থানৰ অসমৰ বিভিন্ন জেগাৰ ভক্তসকল আহে থানলৈ। মনোবাঞ্ছা পূৰণ হ'ব। আপোনালোকো আহিব, শৰাই এভাগ দিব, চাকি এভাগ জ্বলাব। মনোবাঞ্ছা পূৰণ হ'ব, আপোনালোকো আহিব। শ্ৰী শ্ৰী হৰিদেৱ এই থানতে জন্ম হৈছিল। আপোনালোকে নিশ্চয় দেখিলে। বলক আমি হৰিদেৱ পুখুৰী চাওঁ। বলক, এয়া আপোনালোকে নিশ্চয় দেখিছে। এয়া হ'ল থানৰ পুখুৰী। যেতিয়া ভক্তসকল দূৰণিৰ পৰা আহে, অসমৰ বাহিৰৰ অসমৰ ভক্তসকলে ইয়াতে গা ধুৱে আৰু তেওঁলোক মন্দিৰলৈ, থানলৈ ভ্ৰমণ কৰে। এতিয়া দেখিছে কিমান সুন্দৰ পৰিৱেশ। ইয়ালৈ বিভিন্ন ধৰণৰ পক্ষী আহে। এতিয়া বৰ্তমান পক্ষী নাই, ৰাতিপুৱা সময়ত পক্ষী থাকে। আৰু ইয়াত আপোনাৰ ডাঙৰ ডাঙৰ কাছ আছে, আহিব চাবলৈ। আজিলৈ বন্ধুসকল বিদায় মাগিছোঁ। পুনৰ লগ পাম। আমি এনেকৈ অসমৰ কিছু কীৰ্তিচিহ্নবিলাক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে আছামিজ টেঙা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।